I am Mridusmita. Welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আৰু আজি আপোনালোকে মোৰ থাম্বনেইলটো চাই অকমান গম পাইছে মই আজি ভিডিঅ'টো কিহৰ ওপৰত আনিছো হয় আজি মই আপোনালোকৰ বাবে লৈ আহিছো বহুত কম টকাত আপোনালোকে নিজৰ গালখন কেনেদৰে খুব ধুনিয়াকৈ বগাকৈ ৰাখিব পাৰে তাৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিছো আৰু খুব ধুনিয়া গালখন গ্লো হৈ থাকিব কাৰণ বহুত কেজনে মোক কৈছিলে বা আপুনি বগা কিয় ইমান Oh my god আপুনি কি ইউজ কৰে মই তেনেকুৱা একো ব্ৰ্যান্ডেড একো ইউজ নকৰো বা মই একদম যিখিনি ঘৰুৱা আপোনালোকৰ নিজৰ পাকঘৰত পাব যিখিনি বস্তু মই ইউজ কৰো মই সেইখিনি আপোনালোকক আজি দেখুৱাব বিচাৰিছো মোৰ জীৱনৰ সিক্ৰেটখিনি তো দেৰি কি হয় ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু ময়ো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও লেটস ষ্টাৰ্ট দ্য ভিডিঅ' Hi guys, মই মৃদুস্মিতাই আজি আপোনালোকৰ বাবে লৈ আহিছে এটা ফেস পেক স্কিন কেয়াৰৰ ভিডিঅ' তেন্তে দেৰি কি হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব আৰু চাই কেনেকুৱা পায় মোক কমেন্ট বক্সত জনাব আৰু যদি ভাল পায় তেনেহলে অবিয়াসলি আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেন্তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ উপভোগ কৰক আৰু ফ্ৰেণ্ডছ মই যেহেতু স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' লৈ আহিছো তাৰ বাবে আপোনালোকে ইউজ কৰিব লাগিব গালত খুব ধুনিয়া এটা মৰম লগা বিলাহী লৈছো এই বিলাহীটো মই মিক্সিত দি দিম ধুনিয়াকৈ মিক্সিত হ'ব দিম আৰু মই কেঁচা গাখীৰ লৈছো অকমান আৰু মই বেসন লম কেনেকৈ কি কৰো সম্পূৰ্ণ মই আপোনালোকক দেখুৱাম মই আপোনালোকক 100% সঁচা কৈছো যদি আপোনালোকে ভাল ফল নাপায় মোৰ ভিডিঅ' আপোনালোকে নাচাব আৰু মই সত্যটো কৈছো মই যিখিনি ইউজ কৰো মোৰ গালত মই ইউজ কৰি মই ভাল পাইছো আৰু মোৰ স্কিনত খুব মানে কি মানিছে কিছুমানৰ গালত হয়তো নামানে কিন্তু মোৰ স্কিনখনত মোৰ মানে আৰু বিলাহী বহুত উপকাৰ হয় স্কিনৰ কাৰণে মই আপোনালোকক আগৰ ভিডিঅ'টোত মই কৈছোৱে আপোনালোকক আজিৰ ভিডিঅ'টো অকমান বেলেগ ধৰণৰ কাৰণ মই এদিন স্কিন কেয়াৰৰ ওপৰত অনলি মই বিলাহী লৈ আহিছিলো কিন্তু আজি মই বিলাহীৰ লগত গাখীৰ তাৰপিছত আপোনাৰ গাখীৰ বিলাহী নেমু আৰু বেসন কি ইউজ কৰো আপোনালোকক মই দেখুৱাই থাকিম তো চাই থাকক চাওক আপোনালোকে ইয়াতে মই বিলাহী দি দিছো এটা খুব ধুনিয়া বিলাহী আৰু বিলাহীটো কাটি লৈছো আৰু এইটো মিক্সিত দি দিছো এতিয়া মই গুড়া হ'ব দিম চাওক এইয়া পুৰা কি ধুনিয়াকৈ ৰেডি হৈ গ'ল এতিয়া ইয়াৰে পিছৰ প্ৰসেছখিনি আপোনালোকক দেখুৱাই আছো হাই গাইজ আৰু এতিয়া মই মিক্সিত বিলাহী এটা দিছিলো আৰু বিলাহীটো খুব ধুনিয়াকৈ পুৰা সব পেষ্ট হৈ গৈছে ইয়াতে আৰু ইয়াতে মই খুব ধুনিয়া কৰি গাখীৰ মিলাই দিম আৰু গাখীৰটো কেঁচা হ'ব লাগিব সব আৰু আপোনালোকৰ ঘৰত গাখীৰ নাথাকিলেও কোনো কথা নাই আপোনালোকে হালধিও ইউজ কৰিব পাৰে যেহেতু মই এটা ফেস পেক ইউজ কৰি আছো ঠিক ফেস পেক নহয় যেটো মই ডেইলি লগাও মোৰ স্কিনত হেতুহে আপোনালোকক দেখুৱাব বিচাৰিছো আৰু ইয়াতে মই খুব ধুনিয়াকৈ গাখীৰ দিম চাও গাখীৰ আপোনালোকে 2 চামুচ 3 চামুচো দিব পাৰে একো প্ৰবলেম নাই খুব ধুনিয়াকৈ হৈ গৈছে গাখীৰ অকমান কমি গ'ল মই আৰু অলপমান দি দিছো চাও আপোনালোকে খুব ধুনিয়া হৈ যাব আপোনালোকৰ গালখন খুব এটা গ্লোইং আহিব আৰু যদি আপোনালোকৰ ৰিংকলছ আছে সেইবোৰ সোনকালে নাইকিয়া হৈ যাব আৰু কিছুমানৰ পিম্পলছ প্ৰবলেম আছে সেই পিম্পলছখিনি খুব ধুনিয়াকৈ নোহোৱা হৈ যাব বিকজ আপোনালোকে জানে বিলাহী স্কিনৰ কাৰণে খুব বেছি ভাল আপোনালোকে বজাৰলৈ গৈ কাৰণে একদম দামী কিবা আনিব নালাগে বহুত কিবা কিবি মলম লগাই থাকে একচুয়ালি হিটো কথা নহয় ঘৰুৱা যিটো বস্তু উপকাৰী সেই বস্তুটো স্কিনত ইউজ কৰিব লাগে আৰু বিলাহী আপোনালোকৰ পাকঘৰত এনি টাইম থাকে সকলোৰে ঘৰত আৰু গাখীৰো থাকে যেটো গাখীৰ সবে খায় ইয়াতে মই এখিনি পুৰা ধুনিয়াকৈ মিক্স কৰি ললো চাও এতিয়া মই ইয়াতে ফ্ৰেণ্ডছ বেসন দিম বেসন বেছি নিদিও 2 চামুচ মই দিম আৰু এয়া হৈছে বেসন মই ভয় খাইছে নেকি গুটেখিনি বেসন নিদিও আমাৰ ঘৰত আগৰ বেসন গুটে শেষ হৈ গৈছে কাৰণ এইকেদিন অকমান ঠাণ্ডা বতৰ খুব পকৰি খাই থকা গৈছে আৰু গতিকে এই নতুন বেসন মই এই মাত্ৰ আনবক্সিং কৰিলো এতিয়া মই ইয়াৰে পৰা 2 চামুচ মই বেসন দিম আৰু আপোনালোকে চাই থাকক মই চামুচেৰে দিম
চামুচেৰে মই দি আছোঁ। চাওক গোটেইখিনি দেখুৱাব সম্ভৱ নহয় কাৰণ কেমেৰা ধৰা মানুহ নাই মোৰ। হৈ যাব। চাওক ইয়াতে মই বেচন দিছোঁ পুৰা মিলাই খুব ধুনীয়া কৰি। আপোনালোকৰ দেখিয়ে পুৰা লগাও লগাও লাগি আছেনে? আৰু বহুতে কৈছে বা আপুনি ইমান বগা। কিন্তু মই ইমানো বগা নহয় কাৰণ বেছি বগাটো ময়ো ভাল নাপাওঁ। ইমানো বগা নহয় কিন্তু মই ইমানো একদম কিবা কিবি গালত লগাই নাথাকোঁ। কিছুমান আছে ন মাহে মাহে কিবা কোম্পানী চেঞ্জ কৰি আজি বোলে পতঞ্জলি, কালি বোলে হিমালয়া, কালি বোলে আকৌ মামা আৰ্থ ইউজ কৰি আছে। মই তেনেকুৱা নহয়। আপোনালোকক প্ৰতিটো ভিডিঅ'ত মই জনাই থাকোঁ মই একদম বড়ো প্লাছ লগাওঁ আৰু আপোনালোকে জানে। আৰু স্কিনত মই বিলাহী ইউজ কৰোঁ। এইটো মোৰ একদম পাৰ্মানেণ্ট ঘৰুৱা একদম পদ্ধতি হয়। এল'ভেৰা ইউজ কৰোঁ, আপোনালোকে মোৰ ভিডিঅ'ত দেখি পাইছে। আৰু গাখীৰ দেহৰ কাৰণে, গাখীৰ স্কিনৰ বাবে খুব ধুনীয়া, খুব ভাল হয়। আপোনালোকে জানে। আপোনালোকে ভৰিও ধুনীয়াকৈ গাখীৰেৰে ধুনীয়াকৈ মিলাই ডেটলত মিলাই আপোনালোকে ধুব পাৰে। চাওক খুব ধুনীয়াকৈ এটা ফেচ পেক ৰেডি হৈ গ'ল। এতিয়া মৃদুস্মিতাই খুব ধুনীয়াকৈ নিজৰ গালখনত এপ্লাই কৰিব। আৰু যদি আপোনালোকেও এপ্লাই কৰিব বিচাৰিছে দেৰি কিহৰ? আপোনালোকেও মোৰ নিচিনাকৈ এতিয়াই সাজু হৈ যাওক আৰু খুব ধুনীয়াকৈ এটা মৰম লগা সৰু বিলাহী মিক্সিত দি দিয়ক। যদি আপোনাৰ ঘৰত গাখীৰ আছে গাখীৰ মিলাই দিয়ক আৰু বেচন নিশ্চয় থাকিব কাৰণ পকৰি আপোনালোকে ভাল পায়। গতিকে খুব ধুনীয়াকৈ এটা আইনাৰ বাতিত আপোনালোকে ধুনীয়াকৈ মিলাই আপোনালোকৰ গালতো খুব ধুনীয়াকৈ এপ্লাই কৰক। এতিয়া মই ওপৰত আহি গ'লোঁ আৰু ভিতৰতনো কিমান ভিডিঅ' শ্বুট কৰি থাকিম, অলপমান প্ৰকৃতিৰ মাজত আহিলোঁ। আৰু এতিয়া মোৰ প্ৰায়ে ফেচ পেকটো পূৰা ৰেডি হৈ গ'ল। আৰু ইয়াতে মই অকণমান নেমু চেপি দিম। নেমুটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হয় কাৰণ নেমু সকলোৰে স্কিনৰ কাৰণে পাৰফেক্ট নহয়, ভাল নহয়। গতিকে মই অকণমান নেমু দিছোঁ ইয়াতে মিলাই আৰু খুব ধুনীয়াকৈ এনেকৈ অকণমান দিম। এতিয়া মই এপ্লাই কৰিম। আৰু মই খুব ধুনীয়াকৈ এতিয়া গালত এপ্লাই কৰিম আৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকক। আৰু মই বেলডাল এইকাৰণে মাৰি লৈছোঁ কাৰণ যাতে চুলিখিনি আগলৈ আহি নাযায়। আপোনালোকে মোক দেখি পাইছেনে? মই খুব ধুনীয়াকৈ এপ্লাই কৰিছোঁ। আৰু আপোনালোকক মই এগেইন কৈ আছোঁ, ইয়াতে মই বিলাহী এটা দিছোঁ, গাখীৰ দিছোঁ 4 চামুচ, বেচন দিছোঁ মই 3 চামুচ আৰু নেমু অকণমান চেপি দিছোঁ। আৰু খুব ধুনীয়াকৈ মই এপ্লাই কৰি আছোঁ এতিয়া গালত। আৰু সঁচাকৈ কৈছোঁ আপোনালোকৰ গালখন, আপোনালোকৰ স্কিনখন খুব বেছি এটা গ্ল' আহিব। আৰু মৃদুস্মিতা দত্তই কৰা কামটো আপোনালোকে কৰিব যদি কোনোবাই কৰা নাই এতিয়ালৈ। আৰু দেখিব খুব এটা ভাল ৰিজাল্ট আহিছে। আৰু বিউটি পাৰ্লাৰত ইমান টকা পইচা খৰচ কৰি যোৱাৰ দৰকাৰ নাই। কিছুমানে বিউটি পাৰ্লাৰতে বহি থাকে। একচুৱেলি মই বিউটি পাৰ্লাৰত তেনেকৈ নাযাওঁ বাৰু। আপোনালোকে গমেই পায় মই থ্ৰেডিঙত তেনেকৈ কৰিবৰে নাই। আৰু নাভাবিব যে মই উঠত লিপষ্টিক লগাইছোঁ বুলি। এয়া মোৰ লিপ বাম হয় আৰু বহুতে মোৰ লিপ বামটো পচন্দও কৰিছে। মই আপোনালোকে যদি বিচাৰিছে মই ডেছক্ৰিপশ্যনত দি দিম। খুব মই ভাল পাওঁ, খুব ধুনীয়া লিপষ্টিক লগোৱা যেন পায়, কিন্তু এয়া লিপ বাম হয়। আৰু ফ্ৰেণ্ডছ প্লিজ কৈছোঁ যদি আপোনালোকৰ ভিডিঅ'বিলাক চাই বেয়াও লাগে মোক তেতিয়াও জনাব যে মৃদুস্মিতা তোমাৰ এইখিনি বস্তু ভাল লগা নাই। মই মুঠেই বেয়া নাপাওঁ। আৰু এনেকৈ আপোনালোকে লগাই প্ৰায় 5 মিনিট বা 10 মিনিট থাকি দিব। কি ক'ম, একদম আপোনালোকৰ গালখন একেবাৰে গ্ল' হৈ যাব। আৰু যিবিলাক দাগ আছে আপোনালোকৰ বেয়া দাগ আছে সেইবিলাক দাগ গুচি যাব। কিন্তু এদিন এপ্লাই কৰিলে নহ'ব, সপ্তাহত আপোনালোকে পাৰিলে 4বাৰমান এপ্লাই কৰক। আৰু নেমুটো আপোনালোকে নিদিলেও হয় কাৰণ নেমু চবৰে গালৰ কাৰণে শ্বুট নহয়। কিন্তু মোৰ গালত বাৰু একো প্ৰব্লেম পোৱা নাই এতিয়ালৈ। পুৰা ভূত যেন লাগিছে ন? আৰু এইবিলাক যে দাগ থাকে মানুহৰ ৰিংকলছ, এই ৰিংকলছবিলাকতো আপোনালোকে খুব ধুনীয়াকৈ দি দিব। মোৰ অকণমান গাখীৰৰ পৰিমাণটো বেছি হৈ গ'ল।
আৰু ফ্ৰেণ্ডছ খাব জানিলে সব বস্তুৱে মানে হে হয় খাব জানিলে চাউলে চিৰা গতিকে আপোনালোকে দামী দামী বস্তু ফ্লিপকাৰ্ট এমাজনত অৰ্ডাৰ কৰিব নালাগে আপোনাৰ পাকঘৰৰ চুকে কোণে বিভিন্ন বস্তু আপোনালোকে পাব আৰু তাৰ পৰা আপোনালোকে নিজৰ স্কিনখনত এপ্লাই কৰিব পাৰে খুব ধুনীয়াকৈ আৰু গাখীৰ মই খুব ভাল পাওঁ স্কিনত লগাই এই মৃদুস্মিতা আপোনালোকে চিনি পাইছে নে পোৱা নাই এনেকৈ মই 10 মিনিট থাকিম আৰু ফ্ৰেণ্ডছ মই ৱাছ কৰি মুখখন আপোনালোকক লগ পাই আছোঁ চাওক ফ্ৰেণ্ডছ অভাৱ হ'লে আৱিষ্কাৰ আপোনালোকেও জানে এতিয়া যিহেতু দেশ জুৰি গোটেই পৃথিৱী জুৰি হাফ লকডাউন চলি আছে আৰু যিহেতু এতিয়া বিউটি পাৰ্লাৰতো যাব আমাৰ ভয় লাগে গতিকে আপোনালোকে ঘৰত থাকি খুব ধুনীয়া ধুনীয়া টিপছ এপ্লাই কৰক আপোনালোকৰ মৰম লগা স্কিনখনত আৰু ময়ো তেনেকৈ এপ্লাই কৰি আছোঁ যিখিনি পাৰোঁ এনেকুৱা নহয় যে ব্ৰেণ্ডেড বস্তু এটা লগালে আপোনাৰ স্কিনখন খুব বেছি ভাল হ'ব তেনেকুৱা একো কথা নাই আপোনালোকক মই আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ এল'ভেৰা কিদৰে স্কিনত লগাব পাৰি আপোনালোকৰ ঘৰত এল'ভেৰা যদি নাই আপোনালোকে তাৰে যিটো জেল হয় পতঞ্জলি তাৰে পৰা অৰ্ডাৰ কৰক আৰু খুব ধুনীয়াকৈ মই যেনেদৰে বেচন বিলাহী টমেটো বেচন মিল্ক ইউজ কৰি খুব ধুনীয়া এটা ফেচ পেক বনাই লৈছোঁ ঠিক তেনেদৰে আপোনালোকেও খুব ধুনীয়াকৈ এপ্লাই কৰক নিজৰ স্কিনখনত এনে থকাতকৈ আৰু ঘৰত অভাৱ হ'লে আৱিষ্কাৰ হয় যিটো বাহিৰলৈ আমি যাবই নোৱাৰোঁ গতিকে দেৰি কিহৰ মই যিদৰে এপ্লাই কৰিছোঁ আপোনালোকে বিন্দাছ মৃদুস্মিতাৰ দৰে এপ্লাই কৰক মই এগেইন দেখুৱাই আছোঁ খুব ধুনীয়াকৈ মই লগাইছোঁ এনেকৈ মই 10 মিনিট আছোঁ আৰু প্ৰায় 8 মিনিট হৈ গ'ল এনেকৈ মই খুব ধুনীয়াকৈ নিজৰ স্কিনখনত এপ্লাই কৰিছোঁ আৰু মই এটা খুব ভাল ৰিজাল্ট পাওঁ আৰু গাখীৰ স্কিনৰ কাৰণে খুব পাৰফেক্ট গাখীৰ কেঁচা গাখীৰ আৰু দৈ হালধি মৌ এক্সেট্ৰা এক্সেট্ৰা আৰু স্ক্ৰাবিং কৰিব পাৰে আপোনালোকে ক্লিনজিং কৰিব পাৰে নিজৰ স্কিনখনত খুব ধুনীয়া ধুনীয়া পদ্ধতি টিপছ আছে দেৰি কিহৰ তেন্তে আপোনালোকেও দেৰি নকৰি নিজৰ স্কিনখন খুব ধুনীয়া জিলিকি থাকক আপোনালোকে এপ্লাই কৰক আৰু হাই গাইজ আৰু মই এতিয়া মুখখন খুব ধুনীয়াকৈ ধুই আহিলোঁ আৰু খুব ধুনীয়া এটা গ্ল'য়িং আহিছে চাওক আৰু এদিন লগালে গ্ল'য়িং নাহিব কিন্তু আৰু যদি আপোনাৰ বগা হ'ব মন আছে আৰু আপুনি যদি সকলোতকৈ বেছি কৰি বগা হ'বৰ মন আছে তেতিয়াহ'লে মৃদুস্মিতা দত্তই আজি দেখুওৱা ফেচ পেকটো আপোনালোকে নিজৰ স্কিনখনত খুব ধুনীয়াকৈ এপ্লাই কৰিব আৰু খুব ধুনীয়া এটা ভাল ৰিজাল্ট পাব চাওক মই এইমাত্ৰ নিজৰ গালখন খুব ধুনীয়াকৈ 10 মিনিট থকাৰ পিছত ধুই আহিছোঁ আৰু খুব ধুনীয়া এটা বগা আহিছেনে আৰু কেমেৰাৰ বাহাদুৰি বুলি নাভাবিব আকৌ নাজানো কালিলৈ কলা হৈও যাব পাৰোঁ কিন্তু খুব ধুনীয়া এটা ভাল ৰিজাল্ট পাইছোঁ আৰু খুব ধুনীয়া পুৰা কোমল হৈ গৈছে আৰু ময়ো এনেকৈ মোৰ স্কিনত এপ্লাই কৰোঁ গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ অকণমান ছাপোৰ্ট কৰক অকণমান সাহস দিয়ক অকণমান আপোনালোকৰ ভাল পোৱা দিয়ক এনেকৈ যাতে অকণমানকৈ আগুৱাই গৈ থাকিব পাৰোঁ আৰু আপোনালোকৰ ওচৰত যাতে মই এনেকৈ সদায় ভিডিঅ' লৈ আহিব পাৰোঁ অকণমান আশীৰ্বাদ দিয়ক বাই সকলোৱে ভালে কুশলে থাকক খুব ধুনীয়াকৈ